সকলোকে নমস্কাৰ আহকচোন আজি আমি গাঠিয়ন খুন্দা পৰ্বৰ বিষয়ে কিছু কথা জানো হক গাঠিয়ন খুন্দা পৰ্ব অসমীয়া বিয়াৰ এক সামাজিক আচাৰ বিয়াৰ অধিবাসৰ দিনা সন্ধিয়া অধিবাস পূজা আৰম্ভ হোৱাৰ লগে লগে গাঠিয়ন খুন্দা কামো আৰম্ভ হয় হেদিনা সন্ধিয়া অধিবাস পূজা শেষ হোৱাৰ পিছত কইনাগৰাকীক নি মৰলৰ কাষত বহুৱায় কইনাৰ সন্মুখত এখন শিলৰ পতা ৰখা হয় আৰু সেই শিলৰ পতাত গাঠিয়ন মুঠা গনবিৰিনা আদি একেলগে থোৱা হয় সেই সময়ত কইনাক বেৰি থাকে চাৰিগৰাকী অকুমাৰী ছোৱালীয়ে আৰু কইনাই সেই অকুমাৰী ছোৱালী চাৰিজনীৰ লগতে পটাগুটি ধৰি গাঠিয়ন খুন্দে কেতিয়াবা আকৌ কোনো ঠাইত সাতগৰাকী আয়তী সহিতে কইনাই গাঠিয়ন খুন্দে এই গাঠিয়ন খুন্দি থকাৰ সময়ত আয়তীয়ে উৰুলি দি থাকে আৰু নামু গাই থাকে গাঠিয়ন খুন্দাৰ সময়ত আয়তীসকলৰ মূৰৰ ওপৰত এখন চাদৰ থাকে এই চাদৰখন ৰখাটো এক প্ৰকাৰ বোলে নিয়ম এনে সুযোগ বুজিয়ে ৰাংধাৰী তিৰুতাসকলৰ মাজতো ৰং ধেমালি চলে কোনোবা গৰাকী তিৰুতাই কাৰোবাৰ চাদৰ আন কাৰোবাৰ চাদৰত বান্ধি দিয়ে কোনোবা গৰাকী আকৌ মনে মনে কাৰোবাৰ চাদৰত শিলিটা আদি বান্ধি দি মহিলাগৰাকীক উঠিব নোৱাৰা কৰি পেলায় গাঠিয়ন খুন্দা হোৱাৰ পাছত গাঠিয়নখিনি তেলত ডুবাই দুবৰিৰ আগেৰে অলপকৈ কইনাৰ মূৰত দিয়ে তাৰ পাছতে ঘৰৰ কোনোবা এগৰাকী সদস্যই কইনাক তিনিবাৰ হবিখান্ন খুৱাই দিনটোৰ অধিবাস ভাঙে আৰু এই সকলোখিনি কাম সুকলমে হৈ যোৱাৰ পিছত কইনাৰ মোমায়েকে কইনাক দাঙি ভিতৰলৈ লৈ যায় এনেদৰে বিয়াত গাঠিয়ন খুন্দা পৰ্ব অতি ৰং ধেমালিৰে সম্পন্ন কৰা হয়